আপোনালোকৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে যে আব্দুল খালেক ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব, কংগ্ৰেছৰ চৰকাৰ হ'ব, এয়া নিশ্চিত হৈ পৰিছে। মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো। নৰেন্দ্ৰ মোদী এজন ঠগবাজ, এজন প্ৰবঞ্চক, এজন নৰেন্দ্ৰ মোদী দালাল, আৰু নৰেন্দ্ৰ মোদী এবাৰ সমাপ্ত ঘটিব। কংগ্ৰেছৰ চৰকাৰ হ'ব, ৰাহুল গান্ধী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হ'ব, আব্দুল খালেক ডাঙৰীয়া এবাৰ সাংসদ ৰূপে বিজয়ী হ'ব, পৱন সিং হাজৰিকা ডাঙৰীয়া ডিব্ৰুগড়ৰ পৰা বিজয়ী হ'ব, MGK বড়ো ডাঙৰীয়া তেজপুৰৰ পৰা বিজয়ী হ'ব, আমাৰ দলৰ চৰকাৰ হ'ব, এয়া নিশ্চিত হৈ পৰিছে। সন্মানীয় ৰাইজ, আজি যদি আমি চাওঁ বস্তুবাদী দামৰ বৃদ্ধিয়ে হওক, আজি বিভিন্ন ধৰণৰ আজি যিটো আমাক অন্যায় কৰিলে, আমাক ঠগিলে, 15,20 লাখ টকা দিয়া হওক, আজি ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় অসমবাসী ৰাইজে, ভাৰতবাসী ৰাইজে দিব। সন্মানীয় ৰাইজ, আজি বৰ্তমান আজমল চাহাবে আজি যিটো ৰাজনীতি কৰিলে, যাৰ ৰাজনীতি কৰাৰ কাৰণে কংগ্ৰেছ দলৰ আজি বহু বিধায়ক আজি আমি জিকিব নোৱাৰিলো, যাৰ কাৰণে পোনপ্ৰথমৰ বাবে অসমৰ ইতিহাসত বৰ্তমান আজমলৰ কাৰণে এইবাৰ যিটো চৰকাৰ, এই চৰকাৰত এইবাৰ এজনো মুছলিম সম্প্ৰদায়ৰ মন্ত্ৰী নাই, কোনোদিনে অসমত হোৱা নাই। মুছলিম সম্প্ৰদায়ৰ মন্ত্ৰী নথকা চৰকাৰ অসমত এবাৰ প্ৰথম হৈছে। এই যিমান মুছলিমৰ বিৰোধী, আজি বিজেপি অভিমানে মুছলিমৰ বিৰোধী, এই দুটা দলৰ আজি আপোনালোকে বিদায় দিব লাগিব। সন্মানীয় ৰাইজ, এই দুটা দলৰ বিদায় দিব লাগিব। সংখ্যালঘুৰ মাজত আজি আমাৰ মাজত বিভেদ সৃষ্টি কৰা বিজেপি দলে হওক, AGP দলে হওক, আজি আমাৰ বিদায় দিব লাগিব। সন্মানীয় ৰাইজ, হেমন্ত বিশ্ব শৰ্মাই আজি বিভিন্ন ধৰণে নৃত্য নাচি আছে। এই নৃত্য না বিহু, না ঝুমুৰ, না বাথৌ, না বোলে কিবা যিমান নাচক, আমি ইলেকশ্যনৰ পিছত নাচিম, গামোচাৰে বান্ধি ডিঙিত গামোচা লৈ আমি নাচিম, জয় আমাৰ হ'ব। হেমন্ত বিশ্ব শৰ্মা অন্ত পৰিব, তেওঁৰ নৃত্য, তেওঁৰ এইটো যিটো ৰাজনীতি অন্ত পৰিব। সন্মানীয় ৰাইজ, আমি চাহ বাগানের লাগি, আমি চাহ বাগানের শ্রমিককে আজি বিজেপি যেটা ঠগলো, 350 টাকা হাজিরা দিব বলে ঠগলো, আমাদেরকে জনজাতিকরণ করবো বলে ঠগলো। আমাদের চাহ বাগানের জনতা 1,20 লাখ মানুষ, এই চাহ বাগানের আদিবাসী মানুষ, আমাদেরকে জনজাতিকরণ করবো বলে ঠগলো, মাটি পট্টা দিব বলে ঠগলো, হাজিরা বাড়াবো বলে ঠগলো, এরিয়া টোকানা দিব বলে ঠগলো। আমাদের চাহ বাগানের মানুষ কেউ ভোট নাই দিবে। আজি আসামের মানুষ, মুসলমান মানুষ, হিন্দু মঙ্গলের মানুষ আজি ভোট নাই দিবে। বিজেপি দল অন্ত, ALDF দল অন্ত, সব অন্ত করবে। কংগ্রেস দলে এবার জয় নিশ্চিত। আমি নিজে মই এজন যে হিন্দু ল'ৰা, আজি এজন হিন্দু ল'ৰা হিচাপে মই প্ৰশ্ন সুধিব বিচাৰিছো হেমন্ত বিশ্ব শৰ্মাক, মই প্ৰশ্ন সুধিব বিচাৰিছো সৰ্বানন্দ সোণোৱালক, মই প্ৰশ্ন সুধিব বিচাৰিছো নৰেন্দ্ৰ মোদীক। আজি এটা হিন্দু ল'ৰা হিচাপে বিজেপিয়ে হিন্দু কৈ আছে। অমৃত দাস গোৱালপাৰা ডিটেনশ্যন কেম্পৰ হিন্দু বঙালী লোক, আজি তেওঁৰ মৃত্যু হ'ল। স্বাস্থ্য মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা, আপুনি উত্তৰ দিব পাৰিব হিন্দু লোকৰ এজনৰ ডিটেনশ্যন কেম্পত কেনেকৈ মৃত্যু হ'ল? অমৃত দাসৰ 70 বছৰৰ বয়সৰ এজন ব্যক্তি। হেমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, নৰেন্দ্ৰ মোদী, আপোনালোকে উত্তৰ দিব নালাগে। অসমৰ ৰাইজে বৰপেটা লোকসভা সমষ্টিৰ হিন্দু সম্প্ৰদায়ৰ ৰাইজে এবাৰ উত্তৰ দিব। 23 তাৰিখে 27 চনত ভোট দিবলৈ, ইয়াৰ উত্তৰ দিব, আপোনালোকে উত্তৰ দিব নালাগে। সন্মানীয় ৰাইজ, মই দীঘলীয়া বক্তব্য নাৰাখো। মোৰ মৰিনী সমষ্টিত 22টা জামাত আছে। মই 22টা জামাতত গৈছিলো, আৰু ৰোজা মাহত বিভিন্ন সময়ত মই বিধায়ক খুজিলে জানাজা ঘৰ বনাইছো, মই মছজিদৰ বাউণ্ডেৰী বনাইছো, কবৰস্থানৰ বাউণ্ডেৰী বনাইছো। 3বাৰ মই বিধায়ক হৈ আছো। মই সমষ্টিৰ পৰা ভগৱানৰ আশীৰ্বাদত, আল্লাহ আশীৰ্বাদত 3বাৰ MLA। মই 22টা জামাতত যেতিয়া গৈছো, যিসকল ইমাম চাহাব তেওঁলোকৰ লগত মই পাতিছো, মই সুধিছিলো 22টা জামাতত ইমাম চাহাবক যে এই চাবিতলা কোরআনত তোমার লেখা আছে নেকি? বলে কতো লেখা নাই। কোরআনত লেখা আছে 5 ওয়াক্ত নামাজ, প্রত্যেক ধর্ম সন্মান কৰিব লাগে, ৰোজা ৰাখিব লাগে, ফিতৰা দিব লাগে, গরিবক সহায় কৰিব লাগে, আৰু মসজিদৰ কাৰণে দান দিব লাগে, মাদ্ৰাছাৰ কাৰণে দান দিব লাগে। জানাজা যেতিয়া হয়, জোন হওক, সেই জানাজাত গৈ মানুহজনক শেষ মুহূৰ্তত শ্ৰদ্ধাঞ্জলি দিব লাগে। চাবিতলা কোরআনত লিখা নাই। বৰ্তমান আজমল চাহাব, আপুনি যে মানুহক ঠগি আছে, আল্লাহ চাবিতলা এইবাৰ আপোনাৰ অন্ত পৰিব। ৰাইজে এবাৰ 23 তাৰিখে চাবিতলা নহয়, 27 চনত উত্তৰ দিব। আপোনাৰ 27 চনত ভোট দিবলৈ উত্তৰ দিব। মই এইখিনিকে কৈ ইনশাআল্লাহ আব্দুল খালেক ডাঙৰীয়া জিকিব। আপোনালোকে দোয়া কৰিব, আশীৰ্বাদ কৰিব। আমি বিচাৰিছো 1 লাখ, 2 লাখ নহয়, 3 লাখ নহয়, 4 লাখ ভোটত তেওঁ জিকক। ধন্যবাদ, নমস্কাৰ, খুদা হাফিজ।